নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি দেখুৱাম যে কবি খেতি কেনেকৈ কৰিব লাগে। প্ৰথমতে আপোনালোকে কবি খেতি কৰিবলৈ হ'লে গুটি মানে বীজ কেনেকৈ সাঁচিব লাগে। আপোনালোকে ছবিত দেখুওৱা ধৰণে গুটিবোৰ ধুনীয়াকৈ মাটি উৰ্বৰা কৰি মাটিত মিহলাই আপোনালোকে তাত পেলাই থ'ব লাগিব। ওপৰত মই দেখুওৱা ধৰণে পলিথিনেৰে ঢাকি ৰাখিব লাগিব আৰু ধুনীয়াকৈ লগত আপোনাৰ ইউৰিয়া সাৰ আৰু পচন সাৰ একেলগে মিহলাই ধুনীয়াকৈ দিব লাগিব। ইয়াৰ পিছত আপোনালোকক দেখুৱাম যে পুলিবোৰ কেনেকৈ আপোনাৰ বীজ হয় মানে। তাৰ প্ৰথমতে আপোনালোক এটা দেখুৱাই লৈছোঁ। এই ভিডিঅ'খনত আপোনালোকে চাব পাৰিব যে বীজখিনি আপোনাৰ 20 পৰা 15 দিন বা 20 দিনমানৰ ভিতৰত হৈ যাব। আৰু ইয়াৰ পিছত আপোনালোকে ৰ'দত মেলি দিব ধুনীয়াকৈ আৰু 20 পৰা 25 দিনৰ ভিতৰত চাব বীজখিনি ইমানটো ডাঙৰ হৈ যাব। আৰু ইয়াৰ পিছত আপোনালোকে নিশ্চয়কৈ যদি খেতি প্ৰস্তুত কৰিছে তেতিয়া আপোনালোকে লগাব। মই লগত দেখুৱাইছোঁ যে বিলাহী খেতিৰ পুলিও একেদৰে আপোনালোকে সাঁচি ৰাখিব পাৰিব। আৰু বীজটো আপোনাৰ সাঁচি থোৱাৰ পিছত এইখিনি কৰাৰ পিছত আপোনালোকে মাটিখিনি কেনেকৈ লগাব মই দেখুৱাই দিছোঁ। এটা আপোনাৰ পুলি লগাবলৈ হ'লে প্ৰথমতে অকণমান গোবৰ আৰু ইউৰিয়া সাৰ একেলগে প্ৰস্তুত কৰি এইখিনি কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ মই ছবিত দেখুওৱা ধৰণে আপোনালোকে মিহলাব একেলগে। তাৰপিছত ধুনীয়াকৈ যি যন্ত্ৰই আছে আপোনাৰ ওচৰত সেইখিনিৰে আপুনি ধুনীয়াকৈ মিহলাই আৰু মেক্সিমাম 1 পৰা 1.5 ফুটকৈ আপোনালোকে ৰেডি কৰি ল'ব। আৰু ইয়াৰ পিছত আপোনালোকে এটা পুলি লগাব লাগিব। আৰু আপোনালোকে এইখিনি কৰাৰ পিছত মই এটা উদাহৰণহে দিছোঁ কেনেকৈ লগাব লাগে। তাৰপিছত আপোনালোকে চাব যে মেক্সিমাম 1.5 ফুটৰ পৰা 2 ফুট আপোনালোকে ডিষ্টেঞ্চটো মেইনটেইন কৰিব। আৰু ইয়াৰ পিছত আপোনালোকে চাব মাটিখিনি শুকান হৈ থকাৰ পিছত যদি শুকান হৈ আছে তেতিয়াহ'লে অকণমান পানী সিঁচি দিব লাগিব। কম পৰিমাণে পানী দিব লাগিব, ইমান বেছি দিব নালাগে মানে। আৰু বিলাহী খেতিটো ছেম একেটা প্ৰচেছত লগাব লাগিব। যদি আপোনালোকে বিলাহী খেতি কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰিব। আৰু মই দেখুৱাইছিলোঁ কৰা খেতিবোৰ কেনেধৰণে, আৰু ইয়াত দেখুৱাইছোঁ বহুত ধৰণৰ মানুহে ইয়াত খেতি কৰি আছে। মোৰ প্ৰধান খেতিয়কৰ ভিতৰত আছে 2জনমান ব্যক্তি, আব্দুল কাছিম আৰু আব্দুল বাতিন নামৰ 2জন ব্যক্তি মোৰ লগত সহযোগিতা কৰিছিলে। আৰু মই পানীটো এনেধৰণে দিছোঁ। তাৰপিছত অকণমান সিঁচি দিব লাগিব, য'ত শুকান হৈ আছে তাত মানে পানী যোৱাকৈ ধান